নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীক্ষিতা নন্দা বৰাই আপোনালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই বিনা পইচাত কেইটামান বস্তু বনাবলৈ চেষ্টা কৰিম। সেইকাৰণে আমাৰ ঘৰৰ পিছফালে থকা পুখুৰীটোৰ পৰা অলপ মাটি আনিবলৈ গৈ আছোঁ। এয়া দেউতাই মোক মাটিখিনি আনি দিলে আৰু মই এতিয়া মাটিখিনি ভালদৰে ভাঙি ল'ম। মাটিখিনি ভাঙাৰ পাছত ধুনীয়াকৈ গুড়ি কৰিম। মানে ভালকে গুড়ি কৰি ল'লে বস্তুটো বনাবলৈ বহুত ধুনীয়া হয়। এতিয়া মই মাটিখিনি ভালকে গুড়ি কৰি ল'লোঁ। ইয়াত অলপ পানী দিম। বেছিকৈ পানী দিলে কি হয় জানেনে? বেছিকৈ পানী দিলে মাটিখিনি পেনপেনীয়া হৈ যায়। এতিয়া মাটিখিনি আটা মৰাৰ নিচিনাকৈ মাৰিম আৰু। এয়া চাওক, এটা লাডু বনাই ল'লোঁ আৰু এতিয়া আকৃতিটো দিবলৈ চেষ্টা কৰি আছোঁ। ভিডিঅ'টো অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। অকণমান ধৰিব পাৰিছেনে বাৰু মইতো কি বনাইছোঁ? এতিয়াও সম্পূৰ্ণ হোৱা নাই। ভিডিঅ'টো সেইকাৰণে শেষৰলৈকে চাই থাকক আৰু মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। এয়া বাঁহৰ জেঙেৰে ঠেং লগাই ল'লোঁ, তাৰ পাছত কটা লগাই দিলোঁ। এতিয়া এইটো ৰ'দত ভালকৈ শুকুৱাই ল'ব লাগিব। এয়া চাওক, ৰ'দত ধুনীয়াকৈ শুকুৱাই ল'লোঁ। ইয়াৰ পাছত মজাকৈ ৰং কৰিব লাগিব। এয়া চাওক, মই বিনা খৰচত কি বনাই দিলোঁ, এটা মৰম লগা হাঁহ পোৱালি। আৰু কেইটামান বস্তু বনাই ৰাখিছিলোঁ, ব'লক চাওঁ। এইটো হাঁহ পোৱালিটো, এইটো আগতেই বনাই থৈ দিয়া হাঁহ পোৱালি আৰু লগতে এইটো চৰাইও বনাইছিলোঁ। এইটো কমলা, এয়া কল, এয়া আপেল, আৰু শাক পাচলি বনাইছিলোঁ। এক কণ বিলাহী, এইটো জিকা, গাজৰ, এইটো বিলাহী। গাজৰ আৰু বিলাহী চাটনি খাবলৈ বৰ মজা। এইটো ফুলকবি, আৰু এইটো নহৰু। আচলতে মই আপোনালোকক দেখুৱাবলৈ অলপ লৰালৰিকৈ বনাইছোঁ। আপোনালোকে বনাবলৈ ইচ্ছা কৰিলে ইয়াতকৈ ধুনীয়াকৈ বনাব পাৰিব আৰু ড্ৰয়িং ৰুমতো সজাই থ'ব পাৰে, ধুনীয়া লাগিব। মই মাটিৰে বনোৱা বস্তুখিনি কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। বাই বাই।